Hello people, welcome back to my channel. More channel Life Shades by Dubori Aniti video lo apnalok সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি নতুন ভিডিও এটা লৈ আহিছো নতুন পেইন্টিং এখনৰ ওপৰত 3rd and 4th সেপ্টেম্বৰত ডক্টৰ ভূপেন হাজৰিকা সমাধিস্থলত এক্সিবিশন এটা হৈ আছে মই লাষ্ট মোমেন্টতে খবৰ পালো সো দৌৰাদৌৰিকে বনাব লগা হল পেইন্টিংখন এজ ইউজুৱেল মোৰ সদায় দৌৰাদৌৰি হয় সো আমাক দুটা টপিক দি দিয়া হৈছিল হয়তো অসমৰ কলা কৃষ্টি কালচাৰৰ ওপৰত বনাব লাগিব নহলে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ পোৰ্ট্ৰেট বনাব লাগিব সো মই সেকেন্ড অপচনটো চুজ কৰিছো আৰু মই ইয়াত মিডিয়াম ইউজ কৰিম এক্ৰিলিক যেহেতু মই হেতুত কমফৰ্টেবল হয় সো মই হেতুৱে ইউজ কৰিম ইয়াত মই খুব কম কালাৰ ইউজ কৰি পেলাই মানে নট দ্য এমাউণ্টটো কম নহয় মানে নাম্বাৰ অফ কালাৰ্ছ কম ইউজ কৰি পেলাই পেইন্টিংখন বনাম বুলি ভাবিছোঁ মানে মূৰত যেটো বস্তু আহিছে আৰু বলক কেনেকুৱা হয় চাওঁ পেইন্টিংখন মোৰ লগত মই পাৰিলে ইয়াতে এক্সিবিশনৰ কিছু মুহূৰ্তও আপোনালোকৰ লগত ভিডিঅ'টোত একেলগে শ্বেয়াৰ কৰি দিম আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব শেষলৈকে ভিডিঅ'টো চাব বলক বেছি আৰু কথা নকওঁ তেতিয়াহ'লে কামত লাগো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই এখন কেনভাছ ইজেলত লগাই লৈছোঁ আৰু মই ভূপেন হাজৰিকাৰ যেটো ফেচিয়েল ষ্ট্ৰাকচাৰ হয় হেতু বনাই লৈছিলোঁ ফাৰ্ষ্টতে যাতে কালাৰ এপ্লাই কৰিব সহজ হয় মই ইয়াত মেইনলি তিনটা কালাৰেই ইউজ কৰিম ব্লেক হোৱাইট আৰু ৰেডটো ইউজ হ'ব কোট ইউজ হ'ব আপোনালোকে পিছত দেখিবলৈ পাব আইডিয়া এটা ভাবিছোঁ মূৰত কেনেকুৱা লাগে নাজানো এয়া মই কৰি গৈ আছোঁ মোৰ ফেভৰেট কাম হাতেৰে ব্লেন্ডিং গ্ৰেৰ যিকেইটা শেডছ দেখা পাইছে হেতু মই ব্লেক এণ্ড হোৱাইট মিক্স কৰি পেলাই বনাইছোঁ মুখখন মানে এটলিষ্ট দেখিলে গম পাব লাগিব যে এজন ভূপেন হাজৰিকা হয় সেইখিনি মিলাব পৰাটোৱে টাস্ক হয় গতিকে হেতুৱে চেষ্টা চলি আছিল এয়া ৰাতিৰ সিন ৰাতি ভাত চাত খাই উঠি পেলাই মই বেকগ্ৰাউণ্ডটো কৰি আছিলোঁ হৈয়ে গৈছে মুখৰ যিখিনি কাম সেইখিনি হৈ গৈছে বেকগ্ৰাউণ্ডটোৰ কামখিনি এতিয়া কৰি আছোঁ এয়া ৰাতি 1:30 বাজিছে মই এইখিনি ফেচিয়েল যিখিনি কাম আছিল আৰু মানুহজনৰ মুখখনৰ কামখিনি অলমোষ্ট মোৰ শেষ হৈছে বুলিয়ে ক'ব পাৰি এয়া মই আপোনালোকক কৈছিলোঁ যে ৰেড কালাৰটো ইউজ কৰি পেলাই বনাম কিবা এটা এয়া বনাই আছোঁ গামোচা পাৰি ডিজাইন এটা ভাবিলোঁ যে ভাল লাগিব পেইন্টিংখনৰ লগত গামোচা পাৰি ডিজাইন এটা দিলে মই ফাৰ্ষ্টতে স্কেচ পেন ইউজ কৰি পেলাই লাইটকৈ আঁকি লৈছিলোঁ ডিজাইনখিনি তাৰ ওপৰত এতিয়া ৰেড এক্ৰেলিকেৰে মই কামখিনি কৰি গৈছোঁ যিহেতু ডিটেইল কাম চ' যাতে ভালদৰে মিলে আৰু হৈ যায় চ' লাহে ধীৰে কৰিছোঁ এইখিনি কামত অলপমান সময় গৈছে মোৰ আৰু এয়া যিটো তেওঁৰ ছিগনেচাৰ টুপি পিন্ধে মূৰত তাত অকণমান ডিটেইলিং কাম কৰি দিছোঁ এয়া ঘড়ীত বাজিছে 3টা আৰু মোৰ কাম চলিয়ে আছে হ'বই আৰু কালি তাৰপিছত মই ফ্ৰেমিং কৰি অনাৰ পিছত আপোনালোকক ফাইনেল লুকটো দেখাম মোৰ পেইন্টিংখন ৰেডি হৈ গ'ল নেক্সট ডে মই গৈ পেলাই পেইন্টিংখন ফ্ৰেমিং কৰাই আনিলোঁ আৰু এটা ছাইডত আপোনালোকে অলপ গোল্ডেন টিন দেখা পাইছে চাগে তাত মই অলপমান পিছত ভাবিলোঁ যে একদম মানে ব্লেক ৰাখাতকৈ গোল্ডেন এটা মানে হেৰি দি দিছোঁ শ্বেড দি দিছোঁ আই থিংক ভালেই লাগিছে আপোনালোকে জনাব ভাল লাগিছেনে নাই গোল্ডেন কালাৰটো ইউজ কৰাৰ কাৰণে এয়া আমি ভূপেন হাজৰিকা সমাধিস্থলত আহি পালোঁ মই আৰু ডৰিমা আমাক দুইটাকে 3rdত মৰ্ণিং 8:30ত আহি পাবহি দিছিলে কোনো নাই আমি অকলে আহি পাইছোঁ মানুহবোৰ সকলো আহি পোৱা নাছিলে গতিকে আমি অলপমান ভিতৰত সোমাই পেলাই ঘূৰি ফুৰি ল'লোঁ আচলমতে মই ইয়াত অহা 2 বছৰমানেই হৈ গ'ল মই ইউনিভাৰ্চিটিত যেতিয়া পঢ়ি আছিলোঁ সেই টাইমতে অহা তাৰপিছত অহাই নাছিলোঁ এতিয়া আহি খুব ভাল লাগিছে সেইদিনাখন বতৰটোও ধুনীয়া আছিলে আৰু গছ-চছবোৰ ডাঙৰ হৈছে এয়া ইমান ধুনীয়াকৈ ফুল-চুলবিলাক লগাই থৈছে খুব ধুনীয়া লাগিলে মানে মৰ্ণিং পৰিৱেশটো আৰু মানুহ দুনুহ নাছিলে খালী ভাল লাগিলে কিবা এটা গৈ পেলাই
এয়া বাকিবোৰ পেইণ্টিং লৈ পেলাই আৰ্টিষ্টবোৰ আহিছে এতিয়া এইখিনি পেইণ্টিং আহি পাইছেহি আৰু আহিবলৈ বাকী আছে খুব ধুনীয়া ধুনীয়া কনচেপ্ট লৈ পেলাই বনোৱা হৈছে পেইণ্টিংবোৰ চাই পেলাই মানে মনটো ভাল লাগি গৈছে একদম তাত আমাক যিখিনি কাম দিছিলে সেইখিনি কৰি মেলি লৈ পেলাই আমি আহিলোঁ জালুকবাৰী চেণ্টাৰ পইণ্টত ডোচা খাবলৈ ইয়াৰ ডোচা বহুত টেষ্টি হয় আপোনালোকো আহিব এয়া হৈছে ৰাৱা ডোচা ৰাৱা চীজ মছালা ডোচা মোৰ ফেভৰেট চ' আমি দুইটাই এয়া খালোঁ আৰু খাই বৈ পেলাই ঘৰমুৱা হ'লোঁ এয়া হৈছে নেক্সট ডে আমাৰ নেক্সট ডে এনেকৈ ৰাতিপুৱা লগোৱা হ'ল হোৱা দেখিছেনে ছাইডত মোৰ পেইণ্টিং এটা ছাইডত মোৰ পেইণ্টিংখন আছে আনটো ছাইডত আছে ডৰিমাৰ পেইণ্টিংখন এয়া হৈছে বাকিবোৰ পেইণ্টিং বেলেগ বেলেগ কনচেপ্ট লৈ পেলাই আৰু বিভিন্ন ধৰণৰ মিডিয়াম ইউজ কৰি পেলাই বনোৱা হৈছে খুব ধুনীয়া ইউনিক কনচেপ্টছবোৰ এয়া গড়টো ইমান ধুনীয়া লাগিছে মোৰ এই গড়টো ৱাটাৰ কালাৰ ইউজ কৰি কৰা কামবোৰ মানে মই খুব মানে ভাল পাওঁ আৰু চাওঁ কাৰণ নিজে যে ভয় কৰোঁ ৱাটাৰ কালাৰ সেইকাৰণে এয়া হৈছে টিমৰ মানুহখিনি যিটো টিমৰ আণ্ডাৰত এক্সিবিশ্যনটো হৈছে আৰু সেইটো ছাইডত আমাৰ কামখিনি লগোৱা আছে এয়া আন এখন ভূপেন হাজৰিকা পৰ্ট্ৰেইট আৰু ছাইডত সেইখন যে আছে ৰ'ব মই ওচৰৰ পৰা দেখাইছোঁ এইখন ৱাটাৰ কালাৰে কৰা হৈছে এগেইন খুব ধুনীয়া হৈছে ময়ো ৱাটাৰ কালাৰ ইউজ কৰি পেলাই কাম কৰা ষ্টাৰ্ট দিব লাগিব ভয় কৰি থাকিলেতো নহ'ব গতিকে খুব সোনকালে মোৰ চেনেলত ভিডিঅ' পাব ৱাটাৰ কালাৰ ইউজ কৰি পেলাই মই ডেফিনেটলি কিবা আঁকিম গোটেইখিনি ভালে ভালে হৈ গ'ল মোৰ তাত এইখিনি ভিডিঅ'ই আছিলে আৰু কিছু ফটোজ আছে মই ইয়াত এড কৰি দিম এক্সিবিশ্যনটোৰ প্লাছ মই কেনেকৈ বনালোঁ পেইণ্টিংখন থুলমূলকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে কাইণ্ডলি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো তেতিয়াহ'লে এইখিনিতে সামৰিছোঁ কমেণ্ট কৰি নিশ্চয়কৈ জনাব কিবা যদি ভুল দেখিছে তেতিয়াহ'লেও জনাব আৰু ভাল লাগিলেও জনাব আন এটি নতুন ক্ৰিয়েটিভ ভিডিঅ'ৰ সৈতে সোনকালে লগ পাম বুলি আশা কৰিলোঁ টিল দেন বাই বাই